মোৰ কিন্তু মনটো একদম বেয়া দেই, টেনশ্যন হৈছে। এই লগটো সোধো যা আমাক। এই দিহুজা লগৰ ল'ৰা চাকৰি আহিলে কেনেকুৱা লাগে? মোৰ মনোভাৱটো মিলে নে নিমিলে মই চাওঁ। ক'ব পৰা লাগে একদম। লগৰ ল'ৰা চাকৰি হ'লে ভাল চাকৰি মানে নাম্বাৰ 1 চাকৰি। ভাল লাগে ডাঙৰ চাকৰি এইটো। ডাঙৰ চাকৰি এইটো একদম মনৰ পৰা কোৱা নাই, অভ্যাস কোৱা নাই। এইটো অভ্যাস কৰি থকা ভাল লাগে সঁচাই নাই? ভাল লাগে। মই কিন্তু চাকৰি বেছি কিবা এটা হেল্প কৰিব কেতিয়াবা বা ক'ব পাৰিম ন মোৰ লগত একেলগে পাৰা ভাল অফিচ। কিন্তু তোমাৰ যে চাকৰি নাই, মোৰ চাকৰি নাই, মই পোৱা নাই, মোৰ ভাগত নাই, কপালত নাই, এইটো বেলেগ কথা আৰু। গাইজ এইটো একদম মিছা কথা। লগৰ মানুহ হয় মই একদম বুজি পাওঁ কথাগিলা। মেইন কথাটো হৈছে কি জানা নাই, লগৰ চলি এটা ডাইলগ এটা আছে বাৰু, ডাইলগটো মই কওঁ, এইটো কপি ডাইলগ। মানে লগৰ চলি বোলে মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পালেও বেয়া লাগে আৰু ফেইল কৰিলেও বেয়া লাগে। চেম কথাটো সেনেকুৱা হয়নে নহয়? হয়নে নহয়? একদম ৰাইট কথা। এইটো হয় বেডশ্বীট পঢ়ি থকা যায়, একে পিছত ক্লাছ কৰা যায়, সেই ল'ৰাটো যদি ফাৰ্ষ্ট ডিভিজন পায়, ষ্টাৰ পায়, তেতিয়াই যদি আমি ছেকেণ্ড পাওঁ বা থাৰ্ড পাওঁ, তেতিয়া আমাৰ বেয়া লাগে এই ফাৰ্ষ্ট ডিভিজন পঢ়া। আৰু সেই ল'ৰাটো যদি ফেইলো কৰে, তৃতীয় তাৰমানে বেয়া লাগে, একেলগে পঢ়াই সি ফেইল কৰিল। কিন্তু এনেকুৱা হ'ব লাগে যে মই ছেকেণ্ড পাইছোঁ, মই ফাৰ্ষ্ট পাইছোঁ, সিও ফাৰ্ষ্ট পাওঁ, সেনেকুৱাই ভাল। আমাতকৈ ওপৰ পিলৰ বেয়া লাগে তেতিয়া আৰু। মই নিজে ভুক্তভোগী গাইছ হা। মেইন কথাটো কি জানা, মোৰ লগৰ ছোৱালী দুটা মানে চাকৰি কৰে, মোক মানে উঠা ভয় গালি পাৰি থাকে মাহঁতে। এইকাৰণে গালি পাৰি, লগৰ ছোৱালী চাকৰি কৰি আছে, তহঁতে ঘূমি থাকা ফেচবুকত থাকা। ফেচবুকত বোলে কেইটকা পায়? হা ৰে, ফেচবুক কৰি আছোঁ, লাইট পাম নে নাপাওঁ? চাকৰি এটা আছে অন্তত PM কিষাণতকৈ বেছিকৈ পাওঁ। মই ধৰিলোঁ একদম ঠিক কথা। হা চাকৰিটো হয়নে নহয় কৈছোঁ? এইটোতো হয়। ফেচবুকত চাকৰি পাব লাগিলে বহুত ডাঙৰ কথা। ফেচবুকটো এতিয়া বৰ্তমান মানুহ বহুত সৰু বুলি ভাবি আছে। যিবিলাক ফলোৱাৰ বেছি আছে, মিলিয়ন ফলোৱাৰ আছে, 50-1 লাখ ফলোৱাৰ আছে, সেইবিলাক মানুহ ডেইলি কমচে কম 500,000 টকা ইনকাম কৰি আছে মাহত। কিছুমানতো লাখ টকা গিলি ইনকাম কৰি আছে মাহত ফেচবুকৰ পৰা। এটা চাকৰি কৰা মানুহ লাখ টকা নাপায়, মাষ্টাৰ এটাই 50-60,000 দৰমহা পায়, পুলিচ এটাই 30,000-40,000 দৰমহা পায়। কিন্তু ফেচবুকৰ পৰা আকৌ হেৰি কৰিব নালাগে, কাৰো তলত চলিব নালাগে, কণ্টেণ্ট বনোৱা কিবা বনোৱা বহুত টকা ইনকাম কৰিছে। কিন্তু সেনেকুৱা আৰু চব বস্তু সেই আৰু নিজৰ ওপৰত ভিত্তি কৰিব লাগে। এতিয়া মেইন কথাটো হ'ল কি, লুইচ আছে আমাৰ মাজত, ইটো এতিয়া বহুত মানে জনপ্ৰিয় বুলি ক'ব লাগিব। ফেচবুকত চবেই চিনি পায়, ৰঙিয়াৰ পৰা গুৱাহাটী পায়, আপটো খুন্দিব লাগি চিনি পায় লুইচ বুলি পপুলাৰ ফেমাছ। মই এটা কথা কওঁ, এই চাকৰিত বেছি মজা আছে নে ফেচবুকত বেছি পইচা আছে? এতিয়া কথা এটা কওঁ, চাকৰি বুলি কওঁতে মই আজি হেৰি কৰিলোঁ, আজি 5 বছৰ দোকান দি আছোঁ। যি কি নহওক মই দোকানখন দি চলি আছোঁ। কিন্তু চাকৰিত কিন্তু এটা হেডেক আছে। নহয়, মই কথা এটা কৈ হেডেক এটা আছে, তই ডিউটি কৰিবই লাগিব। কথা এটা কৈছোঁ, মই তাৰমানে আজি 5 বছৰ আজি দোকান দিলোঁ। দোকান দিয়াৰ পিছত মই যিটো এটা আমেজ পাইছোঁ, মোৰ এতিয়া কেনে জানা না, মই ইচ্ছা লাগিলে বস্তু লৈ আহোঁ, কিস্তি দোকানৰ পৰা যাই ৰাখোঁ। এতিয়া মই এটা কথা কওঁ, মই এটা এনেকুৱা মোৰ ইচ্ছা আছে, মোৰ হাতত পইচা 1 টকাও নাই। ফেচবুক কৰি ভাল লাগে নালাগে? কিয় ভাল নালাগিব? আৰু ফেচবুক আমি বহুত আগৰ পৰা ফেচবুক কৰি আছোঁ। ফেচবুকটো এটা এনেকুৱা বস্তু, বুজিছা নাই? চাকৰি কৰিলে তই বাবা বুলি তই অফিচ যাবই লাগিব, অফিচ কৰিবই লাগিব। ফেচবুকটো এটা এনেকুৱা বস্তু, নিজৰ মানে ইচ্ছামতে চাকৰি। এইটো এটা চাকৰি, আৰু চাকৰিত এটা লিমিটেড পইচা আছে আৰু এটা আনলিমিটেড পইচা। আৰু এটা কথা কওঁ, চাকৰি কৰা মানুহে চিপৰি আহি যায়। কিয় যায় এটা কথা কওঁ, যেতিয়া কোনোবা চাকৰি কৰা মানুহ মোৰ লগত চেলেঞ্জ লাগক, ময়ো ভিডিঅ' কৰি আছোঁ, মোৰ লগত চেলেঞ্জ লাগক, মই মোবাইল ল'ম, 1 টকা হাতত নাই, মই 1.5 লাখ টকা মোবাইল এটা ল'ম, কিন্তু মোৰ ৰিক্সত ল'ম, মোৰ সেইটো দম আছে, মোৰ পইচা 1 টকা জমা নাই, কিন্তু মই চাকৰি নকৰোঁ, মই ল'ম। আপোনালোকে কোনোবাই পাৰিব নেকি নিব? চাকৰি কৰা মানুহ ওলাই আহক, 1.5 লাখ টকা দি ওলাই আহক, আপোনালোকে কমেণ্ট কৰক গাইছ। পাৰিব আছিফ? একদম নৰে পাৰিব। এই 1 মিনিট, ৰাণা, চাকৰি ভাল নে ফেচবুক ভাল? মনোৰঞ্জনটো ক'ত পায়? চাকৰি মানে বেমাৰ এটা, মানে এনেকুৱা এটা বেমাৰ, মই এটা কথাটো কওঁ নে ভালটো খাব দিব, নে বোলো মই বিজনেছ কৰা মানুহ, ঘূৰিব পাৰিবি, মই ভাবিছোঁ আৰু 2 দিন মান পিছত মোবাইল এটা ল'ম, 1.5 লাখ মান দি মোবাইল এটা ল'ম বুলি ভাবিছোঁ। পইচা নাই, কিবা ডাউন পেমেণ্টিং কিস্তি যায় দেখোঁ, ভয় নকৰোঁ। কিন্তু মোৰ লগত একেলগত মোৰ লগৰ ল'ৰা কিছুমান চাকৰি পাইছে, সিহঁতৰ এইটো দম আছে নে চাম, সিহঁতৰ দম আছে নেকি গাইছ? মোৰ যদি কোনোবা লগৰ ল'ৰা চাকৰি কৰা লগৰ ল'ৰা চাই আছা, মই ল'ম, একেলগ মোবাইল ল'ম, দম আছে নেকি তহঁতৰ?
তহঁতে চাকৰি কৰ মই বিজনেছ কৰিম বিজনেছটোৰ লগত কিন্তু মোৰ কেইটকা ইনকাম হয় কি হয় মই সেইটো ময়ো নাজানো মোৰ হাতত পইচাও নাই যি ডাউন পে'মেণ্ট কমত যি 10,000-15,000 টকা যি আহি দিম 1.5 লাখ মান আমি মোবাইল ল'ম যদি আছে মোৰ লগত ওলাই আহক একেলগে মোবাইল আনিম একেলগে মোবাইল আনিম দম চাম তহঁততো ফিক্সড চেলাৰী আছে না তহঁতৰ সেইটো চাম আহক ওলাই আহক কিন্তু সেইটো দম আমি বিজনেছ কৰোঁ সেইটো আমাৰ দম আছে আমি জানো বিজনেছত টকা নাই ইমান টকা নাপায় সেইটো কথা নহয় যে বিজনেছত টকা পাম আমি 3-4 মাহ কৰি দিছোঁ কিন্তু আমাৰ দম চাকৰিত লিমিটেড পইচা আছে গম পাইছা নে গাইছ লিমিটেড পইচা তোৰ 60 বছৰলৈকে তই নিজৰ ইচ্ছামতে তই ঘূৰিব নাপা ফুৰিব নাপা লিমিটেড টাইম এটা পায় কিন্তু তই বেলেগ এটা বিজনেছে হওক বা তই এটা ডাঙৰ মানে ধৰ সোশ্যাল মিডিয়াই করলি তই বা ইউটিউবে করলি বা ফেসবুকে করলি কিন্তু লাইফ স্টাইল আছে তোমার আজি কি লাদাখ যাব পারি এটা কি দেৰি যাব পাৰি এটা আসিফ ঘুমাই ঘূৰি দিয়া অলপ বহুত লম্বা এটা আসিফ কথা এটা কওঁ মই তাৰমানে চাকৰি কোনটো চাকৰি কৰা মানুহ তই দেখা পাইছে আছে ভিডিঅ' আছে কোনটো চাকৰি কৰা মানুহ দামী বাইক লোৱা দেখা পাইছে নাই কোনটো চাকৰি কৰা মানুহ দামী মোবাইল লোৱা দেখা পাইছে নাই 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 কোনটো চাকৰি কৰা মানুহ লাইফ ষ্টাইল দেখা পাইছে সিহঁতক পাৰে নকৰে সিহঁতে নকৰে চাকৰিটো হৈছে শুনিছে নাই চাকৰি মানে হৈছে চাকৰ শুনিছে না এইটো মই কোৱা কথা নহয় তই ব্যৱসায় মানে মালিক তই যদি ব্যৱসায় যদি কৰিব পাৰা তই মালিক তই ইচ্ছা কৰিলি তই মাৰ্চিডিছো কিনি আনিব পাৰা তই সম্ভৱ তই হেলিকপ্টাৰো কিনিব পাৰা তই এটা সময়ত ওলব এনেকুৱা যুগ বৰ্তমান আহি নাই ওলাই যাব কিন্তু কি জান তোৰ ব্যৱসায়ত অধাচাৰ গুচি আছে তই আগেদিনে কোনোমতে যাব পাৰা মেইন কথা কি জানা ব্যৱসায়ত এটা ভাল লাইফ ষ্টাইল ভাল যোনকেইটা মানে ব্যৱসায় আৰু কৰে চাকৰিত বহুত টেনশ্যন আছে টেনশ্যনটো কেনে জানা নাই 60 বছৰ পাৰ কৰিব লাগিব ধেমালি নেকি তই বাপৰে ছুটি নাপায় এনে আৰু যদি এনে মাষ্টাৰ চাষ্টাৰ আহিলে বেলেগ কথা ৰবিবাৰটো পায় যদি তই ডিফেন্স বিভাগত যদি কৰিলি তিৰি চলি ঘৰত থাকে এই বৰ্ডাৰ ডিউটি কৰি থাকিব লাগে বন্দুকটো লৈ কেনে আমাৰ কষ্ট এন্দৰ জীৱনটোৰ মানে আধা বয়স মানে গুচি যায় বাহিৰত ল'ৰা ছোৱালী যেনে মুখে দেখা নাপায় আমাক ৰক্ষা কৰোঁতে গুচি গৈছে সিহঁতৰ জীৱনটো তই ব্যৱসায় কৰিলি বাদ দি আজি গা বেয়া আজি দিনটো ঘুমি থাকিব পাৰিবি এই বাদ দি আজি ফুৰিব যাওঁ আজি ক'ৰবাত টেনশ্যন নাই ফ্ৰী মাইণ্ড এটা পায় কথাটো বোলো হয়নে নহয় তই ৰাণাক সুধি চাব পাৰা হয় না কথাটো হয় না চাকৰি আৰু ব্যৱসায় আৰু চাকৰিটো হ'ল মাহৰ মূৰত ডিউটি কৰাৰ পিছত ৰাণা আহিলে বাদ দিয়া এটা কথা তোৰ লগৰ ছোৱালীটো বহুত চাকৰি কৰা আছে তই কোনোবা এটা লগৰ ছোৱালীৰ হাতত 1 লাখ টকা 1.5 লাখ টকা মোবাইল দেখা পাইছে আজিলৈকে ভাল দামী গাড়ী এখন দেখা পাইছে কিন্তু হাজিৰা কৰা ছোৱালী আইফোন লৈ আছে চব্জি ব্যৱহাৰ কৰা ছোৱালী আইফোন লৈ আছে মানুহ তাৰমানে অলৰেডি সিহঁতক বেংকৰ পৰাই লোন দেই লোন দি পেলাই ঘৰ বনাই কিবা বনাই বা গাড়ী মাৰুতি এখন বেছি লৈ পেলাই কিস্তি মানত তাৰমানে দৰমহা পইচা এতিয়া বেংকে লৈ যায় আধা পইচা বাকী গেলামাল দোকানত তাতে মাহত 2 মাহৰ পইচা 1 মাহৰে দেই আৰু যেতিয়া সাজি দিওঁ একটা বেমাৰতে যায় সিহঁতৰ বেমাৰো বেছি মাহৰ মূৰত কিবা সিহঁতি পইচা তাৰমানে কিবাকে মিলেও আৰু কিন্তু বিজনেছ কৰা মানুহ এটা ভাল ডাঙৰ বিজনেছ কৰা মানুহ এটাই মাহত লাখ টকা গ'লে বিজনেছ হয় বা ফাইদা হয় বা চিজনত 6 মাহত সিহঁতে চিজনত বহুত টকা ইনকাম কৰিলে বছৰটোৰ বা আৰু কিবা 2 বছৰ ইনকাম হৈ যায় যি কি নহওক আপোনালোকে গাইজ কমেণ্ট কৰিবচোন এই দোকানখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব আৰু তাৰপিছত এই চাকৰি আপোনালোকে চাকৰিক ছাপোৰ্ট কৰে নে বিজনেছক ছাপোৰ্ট কৰে আৰু কথাবোৰ যিবিলাক কৈছোঁ সেইবিলাক সত্য নে সত্য আপোনালোকে বিচাৰ কৰি ল'ব এটা ধুনীয়া কমেণ্ট দিব গাইজ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম জয় জুবিন দা